when we count the sea. নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমে মই মোৰ ইউটিউব চেনেল জীৱন সংগ্ৰামলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহি উপস্থিত হৈছোঁহি মৰিগাঁও জিলাৰ সমীপৰ বঘৰাৰ যি কইনাকান্দা পাহাৰ এই কইনাকান্দা পাহাৰ আমি আহি উপস্থিত হৈছোঁহি আহকচোন আপোনালোকক সেই কইনাকান্দা পাহাৰৰ যি অস্তিত্ব আৰু যি ইতিহাস আছে সেইখিনি আপোনালোকৰ আগত দাঙি ধৰোঁ আৰু যি পৰিৱেশ আছে সেই চৌপাশৰ পৰিৱেশটো আপোনালোকৰ আগত দেখাওঁ। হয়, আমি এতিয়া যি স্থানীয় লোক আছে স্থানীয় লোকৰ লগত আমি কথা পাতিবৰ চেষ্টা কৰিম। মোৰ লগত আছে বাইদেউ, নমস্কাৰ। হয়, প্ৰথমে আপোনাক আমাৰ জীৱন সংগ্ৰাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয় বাইদেউ, আমি লোকবিশ্বাস অনুসৰি আমি যিহেতু পায়ো আহিছোঁ বা শুনিছোঁ যে এই পাহাৰটোৰ নাম কইনাকান্দা পাহাৰ বুলি আমি পাই আহিছোঁ। তো এই পাহাৰটোক কিয় কইনাকান্দা পাহাৰ বুলি মানে নামাকৰণ কৰা হ'ল? মানে এইটো আগতে ধৰক বুঢ়াকালৰ দিনতে কথা, আমাৰ কাকা দেউতাহঁতৰ দিনতে, আৰু এতিয়া আমিতো সেইটো নহয়, বহুত দিনৰ আগৰে ঘটনা। মায়েঙৰ ৰজা হয় আৰু তেতেলীয়া পাহাৰ কইনা হয়। এই মানে বৰযাত্ৰী গৈছে আনিবৰ কাৰণে কইনা, বৰযাত্ৰী দোলাত আনিছে, আনোতে কইনাকান্দা এইখিনি কেনেকৈ হ'ল, মানে এইখিনি পাওঁতে বতাহ ধুমুহাই আৱৰি ধৰিছে, আৱৰি ধৰি থাকোঁতে ইয়াতেতো দোলা চোলা কইনা দৰা চব ৰখি গ'ল। ৰখি যাওঁতে ঢোল তাল নেগেৰা চব হৈ আছিল। এতিয়া মানে মানুহবিলাকে ভাগিছে সেইবিলাক। শনিবাৰে আৰু মঙলবাৰে কইনা কান্দে। আগতে মোৰ মানুহজন ঘৰত ইয়াত পাহাৰ ঘৰত অকলে আছিল, মই মা ঘৰত গৈছোঁ নহয় কইনা কান্দা। সেই সাঁতোৰবনীয়ে ৰাতি এদিন পানী আনিব গৈছে আমাৰ সেই কুঁৱাটোৰ পৰা, যে কুঁৱাটোত কেনেকৈ টিংটো বোৱাইছে, পানী কেনেকৈ কলহত বোৱাই দিছে সেইটো শব্দ পাইছে মানুহজনে, পাইছে হ'লে মানুহজন ৰাতি বহুত ভয় খাইছে। খাই লৈ তেতিয়া মোবাইলৰ যুগটো নাই, তেতিয়া মানুহজনে কৈছে মোৰ ইমান ভয় লাগে, ল'ৰা ছোৱালীবিলাক যে আহে ইয়াতে বহুত উৎপাত কৰি থাকেহি, সেই তেওঁলোকক ধৰে, কিন্তু আহি ইয়াত সহায় সলিতা এতিয়াও দি থাকে, এতিয়া বৰ্তমান দি থাকে। হয়।
সেইখিনিয়ে জানো মই। হয়, আমাক স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এই কইনাকান্দা যি পাহাৰ আছে এই পাহাৰৰ ঐতিহাসিক যি কথা আমাক জনালে তেখেতলোকে, যি ইতিহাস আছে তেখেতলোকে আমাক জনালে। আমাৰ মায়ঙৰ ৰজাৰ যি পুত্ৰ আছিলে আৰু আমাৰ বঘৰা ৰজাৰ যি জীয়ৰী আছিলে, দুয়োজনৰ মাজতে প্ৰেমৰ সম্বন্ধ এটা আছিলে আৰু তেখেতলোকৰ দুয়োজনে প্ৰেমৰ সম্পৰ্কটো বিবাহ সাপলৈ পৰিণত হৈছিলে। এই বিবাহ সাপত আবদ্ধ হোৱাৰ পাছত যি বৰযাত্ৰী আছিলে সেই বৰযাত্ৰীয়ে কইনা আৰু কইনাৰ লগত যি সা সামগ্ৰী আছিলে আৰু তেখেতলোকৰ লগত যি বাদ্যযন্ত্ৰী আছিলে বা বাদ্যযন্ত্ৰ বজোৱা লোক আছিলে, তেখেতলোকে আহি থাকোঁতে এই কইনাকান্দা পাহাৰৰ সমীপত যেতিয়া বতাহ ধুমুহাৰ সৃষ্টি হয়, সেইখিনি সময়তে তেখেতলোকে আহি এই কইনাকান্দা পাহাৰৰ যি গুহা আছে গুহাত তেখেতলোকে সোমাইছিলে আৰু সোমোৱাৰ ফলত যি বতাহ ধুমুহা আহি আছিলে বা বৰষুণ বৃষ্টিপাত, প্ৰবল বৰষুণ বৃষ্টিপাত হৈছিলে, তেতিয়া সেই ভূমিস্খলনৰ ফলত তেখেতলোকে সোমাই যোৱা যি গুহাৰ পথটো আছিলে এই পথটো বন্ধ হৈ যায়। বন্ধ হৈ যোৱাৰ ফলতে তেখেতলোক ভিতৰতে মৃত্যুবৰণ কৰিবলগীয়া হয়। আৰু যিগৰাকী কইনা আছিলে সেই কইনাগৰাকীৰ যি আত্মা হয়, এই আত্মাই শনিবাৰ আৰু মঙলবাৰে এই কইনাকান্দা পাহাৰত কান্দে বুলি লোকবিশ্বাস হয়। মই বৰ্তমান কেমেৰা পাৰ্চন ৰাহুলক সমগ্ৰ পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ। আমি ভিতৰলৈ সোমাই যাব ওলাইছোঁ আৰু ভিতৰলৈ সোমাই আমি প্ৰত্যক্ষ কৰিছোঁ যে দুটা প্ৰকাণ্ড শিলৰ মাজত আমাৰ গণেশ মূৰ্তি স্থাপন কৰা হৈছে। ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰা হৈছে। আমি কেমেৰা পাৰ্চন ৰাহুলক সম্পূৰ্ণ পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ। হয়, আমি কইনাকান্দা পাহাৰৰ যি ভিতৰৰ অংশ, আমি সেই ভিতৰৰ অংশত প্ৰৱেশ কৰিব ওলাইছোঁ। আমাৰ কেমেৰা পাৰ্চন ৰাহুলক সমগ্ৰ পৰিৱেশটো দেখাবলৈ আমি অনুৰোধ জনাইছোঁ। যি ভিতৰৰ অংশ, ইয়াত এটা সুৰংগ আছে, এই সুৰংগেদি আমি ভিতৰৰ অংশত যাবলৈ ওলাইছোঁ আৰু ইয়াতে আপোনালোকে অলপ আগত গৈ প্ৰত্যক্ষ কৰিব। ইয়াতে ভগৱান শ্ৰী লক্ষ্মীনাৰায়ণৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি তেখেতৰ ইয়াতে স্থাপন কৰা হৈছে। হয়, আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ ইয়াতে লক্ষ্মীনাৰায়ণৰ যি প্ৰতিমূৰ্তি, তেখেতৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হৈছে। চমুকৈ আপোনালোকৰ আগত দেখাই দিব বিচাৰিছোঁ কেনেকৈ শব্দ দি আপোনালোকে শুনিব। এই শব্দটো শুনিলে আপোনালোকে গম পাব যে এইটো কোনো এটা পাথৰৰ শব্দ নহয়, এইটো হয়তো কোনোবা এটা খোল নহয়, কোনোবা এটা নেগেৰাৰ শব্দ। কিন্তু ইয়াৰ মূৰ ওপৰত আছে পাথৰ। এই পাথৰৰ শব্দ কোনো ধৰণৰ নহয়। এই যিটো শব্দ আপোনালোকে শুনিবলৈ পাইছে এইটো পাথৰৰ শব্দ। আৰু এতিয়া যিটো শুনিব এইটো হৈছে খোল নতুবা নেগেৰা নতুবা অন্য বাদ্যযন্ত্ৰ। আমাক স্থানীয় যিসকল লোক আছে তেখেতলোকে আমাক জনাইছে যে যিটো দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাটোৰ সময়ত ৰজাৰ পুত্ৰ আৰু মায়ঙৰ যি ৰজাৰ পুত্ৰ আৰু বঘৰাৰ যি ৰজাৰ জীয়ৰী, তেখেতৰ যি বিবাহ হৈছিলে, বিবাহ কৰি লৈ অহাৰ পাছত তেখেতলোকে এই সুৰংগৰ ভিতৰত সোমাইছিলে বতাহ ধুমুহা অহাৰ ফলত। আৰু সেই বতাহ ধুমুহা অহাৰ ফলতে তেখেতলোকে এই সুৰংগৰ ভিতৰত সোমাই থকা অৱস্থাত ভূমিস্খলন হৈ এই গুহাটোৰ যি পথ আছিল সেই পথ বন্ধ হৈ যায় আৰু বন্ধ হৈ যোৱাৰ
যোৱাৰ ফলতে তেখেতলোকৰ লগত অহা যি বৰযাত্ৰী আৰু ৰজা পুত্ৰ আৰু ৰজাৰ যি হ'ব লগা বোৱাৰী দুয়ো এই গুহাতেই তেখেতলোকৰ মৃত্যুবৰণ ঘটিছিল আৰু মৃত্যুবৰণ হোৱাৰ পাছত তেখেতলোকৰ লগত অহা যি বাদ্যযন্ত্ৰ এই বাদ্যযন্ত্ৰসমূহ বহু বছৰৰ পিছত শিলৰ আকৃতি লৈছিলে আৰু শিলৰ আকৃতি লোৱাৰ ফলতে আজি আপোনালোকক দেখুৱালোঁ যিটো পাথৰ ইয়াত আপোনালোকে দেখিছে সেই পাথৰটোত যদি আৰু এটা অন্য পাথৰে কোবোৱা হয় তেতিয়া ঢোলৰ বা ফুলৰ বা নেগেৰাৰ যিটো শব্দ সেই শব্দৰ প্ৰতিধ্বনি শুনা যায় হয় সেয়াই আছিল কইনাকান্দা পাহাৰৰ যি ইতিহাস এই ইতিহাস আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ